এই গাইজটো আজি আমাৰ গাঁৱত হোম চলি আছে, তো অলপমান ফুৰি আহোঁ, গাঁও অলপমান ঘূৰি আহোঁ, তো বলক গাইজ। হে গাইজ, তো আজি আমাৰ গাঁৱত হোম চলি আছে, বলক অলপ ফুৰি আহোঁ, গাঁও ঘূৰি আহোঁ। তো গাঁৱত 3টামান মন্দিৰতে চলি আছে হোম, তো গোটেইকেইটাকে যাম এবাৰ, তো বলক গাইজ। মাঘী পূৰ্ণিমা উৎসৱ গাইজ, ফাইনেলি মন্দিৰ পাই গ'লোঁ, তো বলক কি আছে মন্দিৰত চাওঁ এবাৰ। আজিকালি সবতে সেলফি পয়েন্ট, এটাও সেলফি পয়েন্ট বানাইছি গাইস, সবতে সেলফি পয়েন্ট বানাই আজিকালি। গাইস, এটা বহুত মানুহে ভিডিঅ' বনোৱাটো অলপ নানে, তো ভিডিঅ' বনাইছোঁ আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ বনাবা। বহুত মানুহ ইয়াতে, এয়া নাগাৰা নাম চলি আছে। যিসকলে নাগাৰা নাম কি নাজানে তেওঁলোকৰ বাবে কৈ দিছোঁ, এয়া অসমীয়া জাতিৰ এটা পৰম্পৰা। এই তাল বজাই থকা এজন পাঠক বুলি কয়, তেওঁ এটা ভগৱানৰ ষ্টৰী এটা নাটকীয় ৰূপত সকলোকে বুজাই গৈ থাকে। এনেকৈ আৰু অসমীয়া জাতিৰ এটা পৰম্পৰা নাগাৰা নাম। তো গাইজ বলকচোন অলপ নাগাৰা নামকে চাওঁ। এইটো মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু বেলেগ এটা মন্দিৰত গৈ আছোঁ, তো বলক।
গাইজ এনেকৈ ঘূৰি আছোঁ গাঁৱে গাঁৱে। আমাৰ গাঁৱত 3খনমান মন্দিৰত হোম হৈ আছে, তো সেইকাৰণে ঘূৰি আছোঁ আৰু মন্দিৰত যাই আছোঁ। গোটেইকেইটা মন্দিৰতে যাম আজি, তো বলক দে গাইজ। এনেকৈ মন্দিৰত আহি আছোঁ, আধা চাইকেলত আহিলোঁ, এতিয়া এটা লগৰ ল'ৰা পালোঁ, বাইকত আহিলোঁ আধা। তো বলক গাইজ মন্দিৰত লগিন যাওঁ। মন্দিৰ পাই গ'লোঁ দিয়ক, কিন্তু এইটো মন্দিৰত মানুহ নাই দেখোন বেছি। তো বলকচোন মন্দিৰৰ ভিতৰলৈকে যাওঁ। জিলাপিৰ দোকানো আহিছে গাইজ, অৱশ্যে সভা পূজা চূজা জিলাপিটোৱে মেইন দিয়কচোন, আৰু বেলেগ বেলেগ দোকানো আহিছে। জিলাপি খাব লাগিব, য'তে খাই যাব লাগিব জিলাপি। তো বলক একবাৰ মন্দিৰৰ ভিতৰলৈ যাওঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক শ্বেয়াৰ যি আছে চব কৰি দিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এই মন্দিৰটোতে গছডালে মেইন, গছডালকে পূজা কৰা হয়। এই মন্দিৰটো মেইন, মই জুম কৰি দেখাই দিছোঁ মন্দিৰটো। এখানে মেইন মন্দিৰ। ৰাতিপুৱাৰ ভাগত এইখিনি ঠাইতে হোম যজ্ঞ হৈছিল, মোৰ আহোঁতে অকণমান দেৰি হ'ল, তো দেখুৱাব নোৱাৰিলোঁ। তো এইটো মন্দিৰৰ পৰাও যাওঁ আৰু লাহে লাহে। আৰু এটা মন্দিৰত যোৱা কথা আছিল, কিন্তু নাযাওঁ দিয়ক, আৰু অকলে যাব ভাল নালাগে, লগৰকেইটাও নাযায় বোলে। মন্দিৰৰ পৰা আহি থাকোঁতে বেহাৰ অলপ দেখিলে, মজা ফুলিছে বেহাৰখিনি, ৰিলছ বনাব মজা আহিছে। ইনষ্টাগ্ৰামত দি আছোঁ দিয়ক ৰিলছ চাব। গাইজ মই সম্পূৰ্ণ ভিডিঅ'টো মই নতুন আইফোনটো দি কৰিছোঁ। মই নতুনকৈ ল'লোঁ আৰু আইফোনটো দি ভিডিঅ'টো কৰি চালোঁ। তো ভিডিঅ' কোৱালিটি কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব। কোৱালিটি কেনেকুৱা কোৱালিটি পাইছে জনাব। যদি কোৱালিটি ভাল পাইছে নেক্সট ভিডিঅ' এই মোবাইলটোৰে বনাম, যদি কোৱালিটি বেয়া। গাইজ ভিডিঅ'টো বেহাৰ মাজৰ পৰাই শেষ কৰোঁ দিয়ক। ইনষ্টাগ্ৰামত মই আছোঁ CHINMOY20, তো ফ'ল' কৰি থ'ব, মাজে মাজে ইনষ্টাগ্ৰামতো ৰিলছ দি থাকোঁ। তো আজি ভিডিঅ'টো এইখিনিয়ে, তো বাই বাই।